নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মই শ্ৰী বিধান কুমাৰ দেউৰী আৰু আপোনালোকে চাই আছে বিধান বিহু অফিচিয়েল। প্ৰিয় বন্ধু বান্ধৱীসকল, পূৰ্বতে যি প্ৰতিশ্ৰুতি মই দিছিলোঁ যে বিহুৱা বিহুৱতীসকলৰ বিভিন্ন অসুবিধা থাকে, কি গাম, কি নাচিম, কি বজাম, সেইসমূহ সমাধানৰ উদ্দেশ্যে মই বিহু সম্পৰ্কীয় ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াম বুলি পেলাই। আৰু এইটি প্ৰথমটি খণ্ড মই বিহুৱা বিহুৱতীৰ উপকৃত হোৱাকৈ মই বনাবলৈ লৈছোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এই প্ৰথম খণ্ডটিত আপোনালোকৰ সন্মুখলৈ মই আগবঢ়াই লৈ আহিছোঁ ইতিমধ্যে অসমৰ বিভিন্ন মঞ্চত নিজৰ নাম উজ্বলাই বঙাইগাঁৱলৈ সুনাম কঢ়িয়াই অনা DY 365 মঞ্চত চূড়ান্ত পৰ্যায়ত চূড়ান্ত বিজয়ী হিচাপে নিজকে প্ৰতিপন্ন কৰা বিহুৱতী মোৰ ছাত্ৰী শ্ৰী উদিতা চক্ৰৱৰ্তী। এয়া উদিতা চক্ৰৱৰ্তী মোৰ লগতে আছে। নমস্কাৰ। আজি গোটেই খণ্ডটিত, গোটেই ভিডিঅ'টিত তাই মোৰ সংগ দিব। প্ৰথমতে আমি যোজনা কেনেকৈ গায়, বিহু যোজনা কেনেকৈ গায়, মই উদিতা চক্ৰৱৰ্তীক অনুৰোধ জনাইছোঁ তাই এফাকি যোজনা বৰ সুন্দৰকৈ যাতে আপোনালোকৰ সন্মুখলৈ আগবঢ়ায়। প্ৰকৃতিৰ বুকুলৈ বসন্ত আহিলে, ও গছে বনে সলালে, ঐ পাত কিনো অসমীয়াৰ, ঐ বিহুটি আহিলে, ঐ গৰু চালেও লগালে মাত। নতুন প্ৰজন্মৰ উঠি অহা বিহুৱা বিহুৱতীসকলে যোজনা কেনেকৈ গায়, এই যোজনাটো শুনি পেলাই তেওঁলোকে হয়তো আয়ত্ব কৰিব পাৰিব, শিকিব পাৰিব। এতিয়া এফাকি বিহুনাম কেনেকৈ গায় মই উদিতাক অনুৰোধ জনাইছোঁ। উদিতাই সুন্দৰকৈ গাই পেলাই আপোনালোকৰ সন্মুখত পৰিৱেশন কৰিব। সতে গৈ গৈ ও মোৰ ককাইটি বহাগী ঐ পালেহি, বহাগী ঐ পালেহি, ফুলিলে ঐ ভেবেলি, ফুলিলে ঐ ভেবেলি লতা, গৈনো কৈ থাকিলে ও মোৰ ককাইটি, উৰকে ঐ নপৰে, উৰকে ঐ নপৰে, ৰঙালী ঐ বিহুৰে, ৰঙালী ঐ বিহুৰে কথা। বৰ সুন্দৰকৈ গাইছে উদিতাই। আমি অনাগত যিবিলাক খণ্ড আমাৰ আহিব, আপোনালোকৰ সন্মুখত যিবিলাক আগবঢ়াই লৈ আহিম, আমি তাতে কিছু ঢোলৰ চেওঁ, তাৰপিছত সেই চেওঁবোৰত কেনেকৈ নাচে আৰু বিহু নাচৰ ভংগীমাৰ ওপৰত আমি বিভিন্ন শিতানত আমি আগবঢ়াম আপোনালোকৰ সন্মুখত ভিডিঅ'। আৰু এই মুহূৰ্তত আজি প্ৰথম খণ্ডটিত এটি খৰা চেওঁত উদিতা চক্ৰৱৰ্তী মই নাচিবলৈ অনুৰোধ জনাম। আৰু এই চেওঁটো আমি ঢোলত নহয়, মই মুখেৰে কৈ পেলাই তাইক নচুৱাম আৰু আপোনালোকে উপভোগ কৰিব। তাকুতি ঘেন খিতা গিৰিগিৰি ঘেন গিৰিগিৰি ঘেন গিৰিগিৰি ঘেন খিতি ঘেন দাওঁ, টিকি টিকি ঘেন দাওঁ, টিকি ঘেন ধিন দাওঁ, ধুৰ ধুৰ দাওঁ, ঘেন খিতি ঘেন দাওঁ, টিকি টিকি ঘেন দাওঁ, টিকি ঘেন ধিন দাওঁ, ধুৰ ধুৰ দাওঁ, ধিনিকিতা কিকিতাকে ধিনিকিতা কিকিতাকে ধুৰ ধুৰ তাক তাক, ধিনিকিতা কিকিতাকে ধিনিকিতা কিকিতাক ধুৰ ধুৰ তাক তাক, ঘেন তাক ঘেন ইটি খিতি খিত খিতি খিত তাক, তাকে ঘেন ইটি খিতি খিত খিতি খিত তাক, তাকের খিত তাকের খিত তাকের খিত তাক, তাকের খিত তাকের খিত তাকের খিত তাক, ঘ্রেন ঘ্রেন প্লাক ঘ্রেন খিত তাক, গুডু ঘেন তাকে দি ঘেন খিত তাক, রিত তাক ঘ্রেন 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 তাক, ঘ্রেন ঘ্রেন তাক ঘ্রেন। আপোনালোকে উদিতাৰ নাচটো কেনে পালে কমেণ্টত জনাব। এইবাৰ একেবাৰে আমাৰ যি খণ্ডটি শেষ পৰ্যায়ত উপনীত হৈছোঁ। শেষ পৰ্যায়ত এটি শিতান ৰাখিছোঁ, প্ৰশ্নোত্তৰ শিতান। মই কেইটামান প্ৰশ্ন কৰি যাম, উদিতাই তাৰ উত্তৰ আপোনালোকৰ সন্মুখলৈ আগবঢ়াব। আজি এই প্ৰশ্নোত্তৰ শিতানৰ প্ৰথমটি প্ৰশ্ন উদিতা তোমালৈ। বিহুৱতীৰ মূল
অলংকাৰ কি? আকৌ সুধিছোঁ, এগৰাকী বিহুৱতীৰ মূল অলংকাৰ কি? এগৰাকী বিহুৱতীৰ ক'ব গ'লে মূল অলংকাৰ হ'ল মিচিকীয়া হাঁহি। মুখৰ মিচিকীয়া হাঁহি, শুদ্ধ উত্তৰ। দ্বিতীয়তে, বিহুৰ পঞ্চবাদ্য কি কি বা কি কি বাদ্যক বিহুৰ পঞ্চবাদ্য বুলি জনা যায়? বিহুৰ পঞ্চবাদ্য হ'ল ঢোল, পেঁপা, গগনা, সুতুলি, টকা। সুন্দৰ। বিহুৱতীৰ কপালৰ যিটো ফুট মাৰি বিহুৱতীয়ে বিহুলৈ আহে, সেই ফুটটোক কি বুলি জনা যায় বা কি বুলি কোৱা হয়? বিহুৱতীয়ে কপালত পুৰীয়া সেন্দুৰৰ জোৰ ফুট মাৰে। পুৰীয়া সেন্দুৰৰ, পুৰীয়া সেন্দুৰৰ জোৰ ফুট বুলি কয়। আগতে সেন্দুৰবোৰ পুৰীয়াতে বিক্ৰী হৈছিল বা পোৱা গৈছিলে, সেইকাৰণে পুৰীয়া সেন্দুৰৰ জোৰ ফুট বুলি কোৱা হৈছে। পৰৱৰ্তী প্ৰশ্ন, বিহু কৃষ্টিত ৰঙা ৰংটোৱে প্ৰাধান্য পাইছে। এই গামোচাৰ পৰা আদি কৰি বিহুত ব্যৱহৃত ৰঙা ৰংটো কিহৰ প্ৰতীক? এই ৰঙা ৰংটো সৃষ্টি আৰু উৰ্বৰতাৰ প্ৰতীক। শুদ্ধ উত্তৰ, বৰ ধুনীয়া। আৰু আজিৰ শিতানৰ শেষৰটি প্ৰশ্ন, কোনটো বিহুত আমি আটাইতকৈ বেছি ৰং ধেমালি কৰোঁ? আমি আটাইতকৈ বেছি ৰঙালী বিহু বা বহাগ বিহু বুলিও আমি কওঁ। বহাগ বিহুত আমি আটাইতকৈ বেছি ৰং ধেমালি কৰোঁ। সুন্দৰ উত্তৰ। আৰু দৰ্শকলৈ এটা প্ৰশ্ন আগবঢ়াই থ'লোঁ, পৰৱৰ্তী শিতানত পৰৱৰ্তী যেতিয়া খণ্ড আহিব সেই খণ্ডটিত সেই প্ৰশ্নটোৰ উত্তৰ আমি দিম। সেই প্ৰশ্নটি হ'ল, বিহু যিখন পতাকা ব্যৱহাৰ কৰা হয়, সেই পতাকাখনৰ তাৰ আৰ্হিটো কোনে নিৰ্মাণ কৰিছিল? আকৌ প্ৰশ্নটো কৈছোঁ, বিহুত যিখন গামোচাৰ পতাকা উত্তোলন কৰা হয়, সেই গামোচাৰ পতাকাখনৰ আৰ্হি কোনে বনাইছিল বা কোনে সৃষ্টি কৰিছিল? প্ৰিয় বন্ধু বান্ধৱীসকল, আজি বিহু টিউটৰিয়েল সম্পৰ্কীয় এই প্ৰথম খণ্ডটি আপোনালোকে কেনে পালে আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু যিসকলে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই বা যিসকলে বিহু কৃষ্টি সংস্কৃতি শিকাৰ বাবে আগ্ৰহী, তেওঁলোকক চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। মনত ৰাখিব, বিধান বিহু অফিচিয়েল এইটো চেনেলটিৰ নাম, আৰু আপোনালোকে তাৰ কাষতে থকা বেল আইকনটো টিপি দিব। পৰৱৰ্তী খণ্ডৰ ভিডিঅ'বোৰ তেতিয়া আপোনালোকে পাবলৈ সুবিধা হ'ব। আৰু এই চেগতে অদিতা চক্ৰৱৰ্তী আজি প্ৰথম খণ্ডটিত তাই মোক সংগ দিয়াৰ বাবে মই তাইক ধন্যবাদ জনাইছোঁ আৰু তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোকক অনুৰোধ জনাইছোঁ তাইৰ উজ্জ্বল ভৱিষ্যত যাতে আপোনালোকে কামনা কৰে। ধন্যবাদ।